মাদানীয়ে চলাইছে ৰাজ্য। মাদানীক সুৰক্ষা প্ৰদানৰ চেষ্টা AIUDFৰ। NRC প্ৰসংগত নতুন দিল্লীত অনুষ্ঠিত এখন আলোচনা সভাত জমিয়ত উলেমাই হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰশ্বাদ মাদানীয়ে প্ৰদান কৰা বক্তব্যত ৰাজ্য জ্বলিছে। এনে সময়তে বুধবাৰে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰি AIUDFে মাদানীক সুৰক্ষা প্ৰদানৰ চেষ্টা চলাইছে। AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়, মাদানীৰ বক্তব্যৰ অপব্যাখ্যা কৰা হৈছে, অতিৰঞ্জিত কৰিছে সংবাদ মাধ্যমে। সেই বক্তব্যটো কিছু ভুল ব্যাখ্যা আমাৰ ইয়াত হৈ আছে নেকি, মোৰ এটা সন্দেহ হৈছে। আমি ক'ৰবাত সেইটো মিছ ইণ্টাৰপ্ৰেট কৰি আছোঁ নেকি, এইটো মোৰ এইকাৰণে সন্দেহ হৈছে যে মই কিন্তু ব্যক্তিগতভাৱে সেই পূৰ্ণ যিখন তেখেতৰ ভিডিঅ' সেই ভিডিঅ'খন তেখেত চাইছোঁ যে অসমত এটা এনেকুৱা পেনিক সৃষ্টি হৈছে, 50 লাখ আদমিকো বাহাৰ ফেকোগে, এই কথাটো লৈ কৈছে যে কিছুমানে মৰিব, কিছুমানে মাৰিব, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব, কিন্তু আমি শান্তি বিচাৰিছোঁ, আমি আমান বিচাৰিছোঁ, এই কথাটো তেখেতৰ আছে। এই বক্তব্যটো কিন্তু তেখেতৰ এটা এজামশ্যন হৈ কথাই কৈছে, এজামশ্যনৰ কথাটো কৈছে। কিন্তু ইয়াত এনেকুৱা দেখাব খোজা হৈছে আমাৰ কিছুমান মিডিয়াৰ জৰিয়তে, সকলোৱে নহয় একাংশ মিডিয়াৰ জৰিয়তে, যে তেখেতক দেশদ্ৰোহী, কিছুমান নেতাই দেশদ্ৰোহী বুলিয়ে ক'লে। বিধায়ক মৃণাল শইকীয়াৰ প্ৰসংগ উত্থাপন কৰি AIUDF নেতাজনে কয়, মাদানীতকৈ ভয়ংকৰ মন্তব্য আগবঢ়াইছিল মৃণাল শইকীয়াই। কোনোবাই ইয়াত NRCক লৈ ভাৰতবৰ্ষৰ অসমৰ 98% মুছলমান ইয়াত বিদেশী বুলি ক'ব খোজে। কিছুমানে ইয়াত ৰোহিংগাৰ নিচিনা হত্যা কৰা ষ্টাৰ্ট কৰিবলৈ বিধায়ক হৈ ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানৰ ওপৰত আস্থা ৰাখি তেখেতসকলে শপত গ্ৰহণ কৰি আজি MLA হৈছে, MP হৈছে। তেখেতসকলে এনেকুৱা বক্তব্য আজি আমাৰ অসমত চলি আছে। মই কৈছোঁ অকল মাদানী নহয়, চবৰে মুখটো কণ্ট্ৰল হোৱাটো উচিত। ইয়াত মৃণাল শইকীয়াৰ দৰে মানুহৰ মুখটো কণ্ট্ৰল হোৱা উচিত। ইয়াত মানে ৰোহিংগাৰ নিচিনা হত্যা কৰি মানুহবিলাক ওলাই দিব লাগে, এনেকুৱা বক্তব্য দিয়া মানুহবিলাকক মুখটো কণ্ট্ৰল হোৱা উচিত। মাদানীৰ ভয়ংকৰ বক্তব্য সন্দৰ্ভত কংগ্ৰেছ নেতা আব্দুল খালেকে কয়, মাদানী অসমীয়া মুছলমানৰ অভিভাৱক নহয়। মাদানী ডাঙৰীয়াই, আৰশ্বাদ মাদানী ডাঙৰীয়াই যিখিনি কথা কোৱা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে, সেই কথাখিনি কোনো কাৰণত সমৰ্থনযোগ্য নহয়। মই ভাবোঁ যে অসমক লৈ মাদানী ডাঙৰীয়াই হওক, টুগাৰীয়া ডাঙৰীয়াই হওক, তেওঁলোকে কম মাত মতা ভাল, আমাক শান্তিত থাকিবলৈ দিয়া ভাল। আৰু হিংসাত্মক মাদানী চাহাব এটা স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ সন্তান, হিংসাৰ কথা তেখেতৰ মুখত আৰু শোভা নাপায়। গতিকে মাদানী চাহাবে যিখিনি কথা কোৱা বুলি প্ৰচাৰ হৈছে, সেইখিনি কথাক আমি কোনো কাৰণত সমৰ্থন নকৰোঁ। আৰু অসমৰ মুছলমানৰ ভাগ্য অসমৰ মুছলমানে নিয়ন্ত্ৰণ কৰিব, ইয়াত কোনো মাদানীৰ আমাক দৰকাৰ আছে বুলি মই নাভাবোঁ। ইফালে মাদানীৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদমুখৰ হৈ উঠে সমগ্ৰ ৰাজ্য। গোলাঘাটত হিন্দু যুৱ ছাত্ৰ পৰিষদে আৰশ্বাদ মাদানীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। খুমটাইৰ লগতে বৈঠালাংছতো মাদানীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বৈঠালাংছ যুৱ সমাজে। হাজোত মাদানীক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ কৰে গৰীয়া যুৱ ছাত্ৰ পৰিষদে। সৰ্থেবাৰীৰ নতুন বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। লগতে পুত্তলিকা দাহ কৰে মাদানী আৰু হীৰেন গোহাঁই। বিলাসীপাৰাতো গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ আৰু বিলাসীপাৰা AJYCPয়ে মাদানীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসমক লৈ মাদানীৰ দৰে নেতাসকলে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ নকৰিবলৈ সকীয়াই দিয়ে আমচুৰ নেতা আবুল হুছেইনে।